নমস্কাৰ সকলে ভালে আছে আজি আইনৰ এটা ইম্পৰ্টেন্ট বিষয় লৈ পেলাই আলোচনা কৰিবলৈ আহিলো আশা কৰো আপোনালোকে ভালদৰে শুনিব বুজিব হৃদয়ঙ্গম কৰিব আৰু অলপ হলে উপকৃত হ'ব ইণ্ডিয়ান পেনেল কোডৰ 494 সেকশনত ইনক্লুড আছে বাইগামী যদি আদালতত বাইগামী প্ৰুভ হয় তেতিয়া হলে 7 ইয়াৰ জেল হ'ব পাৰে ফাইন হ'ব পাৰে অথবা জেল আৰু ফাইন দুইটা হ'ব পাৰে এতিয়া আমি আলোচনা কৰিম বাইগামী কি হয় যদি কোনো হিন্দু পুৰুষে তেওঁৰ প্ৰথমা পত্নীক বিবাহিতা পত্নীক যদি ডিভোৰ্স নিদিয়াকৈ সেকেন্ড ম্যাৰেজ কৰে বা কোনো হিন্দু নাৰীয়ে যদি তেওঁৰ প্ৰথম স্বামীক ডিভোৰ্স নিদিয়াকৈ সেকেন্ড ম্যাৰেজ কৰে তেতিয়া হলে বাইগামী অপৰাধ কৰা বুলি গণ্য কৰা হয় আৰু তেতিয়া তেওঁলোকৰ এই যদি আদালতত প্ৰুভ হয় তেনেহলে তেওঁলোকৰ 7 ইয়াৰ জেল হ'ব পাৰে ফাইন হ'ব পাৰে অথবা জেল ফাইন দুইটা হ'ব পাৰে বৰ্তমান আমাৰ সমাজত বা আমাৰ অসমত এটা দুৰাৰোগ্য ব্যাধি হিচাপে বিয়পি পৰিছে এডাল্ট্ৰি অৰ্থাৎ কোনো বিবাহিত পুৰুষে বা মহিলাই আন বিবাহিত পুৰুষ বা মহিলা বা আন মহিলা পুৰুষৰ লগত যি অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলে হেইটোটো বৃদ্ধি পাইছে আৰু তাৰে লগে সমান্তৰালভাৱে এই সেকেন্ড ম্যাৰেজৰ যিবিলাক ঘটনা অত্যন্তভাৱে বৃদ্ধি পাইছে গতিকে অনেকজনে মোক প্ৰশ্ন কৰিছে বা উত্তৰ বিচাৰিছে বা জানিবলৈ বিচাৰিছে ইনফৰমেশন বিলাক কাৰণ বহুতৰে লগত এইবিলাক ঘটনা হৈছে আৰু তেওঁলোকক যিহেতু তেওঁলোকৰ পত্নী বা স্বামীয়ে তেওঁলোকক এৰি পেলাই সেকেন্ড ম্যাৰেজ কৰিছে তেওঁলোকে জানিব বিচাৰিছে যে তেওঁলোকে আইনৰ আশ্ৰয় ললে কি ধৰণৰ ৰিলিফ পাব পাৰে বা তেওঁলোকে কি ধৰণৰ শাস্তি বিহিব পাৰে তেওঁলোকক এৰি যোৱা স্বামী বা পত্নীক সেইবাবে আজি এই ভিডিঅ'টি লৈ আহিছো আশা কৰো আপোনালোকে অলপ হলে উপকৃত হ'ব আজি মই এটা কেছৰ স্পেসিফিক ভাবে উল্লেখ কৰি আপোনালোকক ইনফৰমেশনখিনি দিবলৈ চেষ্টা কৰিম পূজা শৰ্মা বাজাজ ভাৰ্চেছ কুনাল বাজাজ তেওঁলোক পতি পত্নী আছিল তেওঁৰ হাজবেণ্ডে অৰ্থাৎ কুনাল বাজাজে সেকেন্ড ম্যাৰেজ কৰিছিল তেতিয়া তেওঁৰ পত্নীয়ে সেশন কোৰ্টত বাইগামী কেছ কৰে অৰ্থাৎ তেওঁৰ পতিৰ এগেইনষ্টত কেছ কৰে যে তেওঁৰ পতিয়ে সেকেন্ড ম্যাৰেজ কৰিছে কিন্তু কোৰ্টে তেওঁৰ সেই যেটো কেছ কৰিছিল তাত পাক্কা এভিডেন্স বিচাৰে অৰ্থাৎ তেওঁ যে বিয়া কৰাইছে তেওঁৰ সপ্তপদী হোৱা বা সেন্দুৰ পিন্ধোৱা বা মংগলসূত্ৰ পিন্ধোৱা এইবিলাক পাক্কা এভিডেন্স বিচাৰে কিন্তু পত্নীজনীয়ে অৰ্থাৎ পূজা বাজাজে এই ইমান পাক্কা এভিডেন্স কোৰ্টক দিব নোৱাৰিলে কাৰণ কোনো যদি হাজবেণ্ডে যদি সেকেন্ড ম্যাৰেজ কৰে বা কোনো ওয়াইফে যদি সেকেন্ড ম্যাৰেজ কৰে তেতিয়া হলে প্ৰথম পত্নী বা স্বামীকটো ইনভাইট নকৰিব গতিকে তেওঁলোকে কেনেকৈ দিব সেই বিয়াৰ যি ৰিচুৱেলছ থাকে নীতি নিয়ম থাকে তাৰে ফটো বা ভিডিঅ' তেওঁলোকে কেনেদৰে কোৰ্টত প্ৰডিউস কৰিব গতিকে তেওঁ নোৱাৰিলে কোৰ্টক সেইখিনি দিবলৈ আৰু তেতিয়া সেশন কোৰ্টে তেওঁৰ যেটো কেছ আছিল হেতু ডিসমিস কৰে তেতিয়া তেওঁ গৈ পেলাই দিল্লী হাই কোৰ্টত কেছ ফাইল কৰে আৰু তেওঁৰ যিখিনি অসুবিধা আছিল সেইখিনি জনায় তেতিয়া দিল্লী হাই কোৰ্টে এটা জাজমেন্ট দিয়ে তেওঁৰ সেই কেছটোত যে কোনো পত্নী বা কোনো স্বামীয়ে ইমান পাক্কা এভিডেন্স কোৰ্টক দিব নোৱাৰে কাৰণ যেহেতু যদি উইদাউট ডিভোৰ্স সেকেন্ড ম্যাৰেজ কৰে তো মনে মনে কৰিব কোনেওটো প্ৰথম পত্নী বা প্ৰথম স্বামী ইনভাইট নকৰিব গতিকে তেওঁলোকে কেনেকৈ দিব সেই ধৰণৰ এভিডেন্স গতিকে সেই জাজমেন্টত কয় যে অপৰাধীবিলাকক সমন দিয়ক সমন দি পেলাই কোৰ্টত মাতি পেলাই কেছৰ ট্ৰায়াল ষ্টাৰ্ট কৰক কেছৰ যেতিয়া ট্ৰায়াল ষ্টাৰ্ট হ'ব কেছ যেতিয়া ষ্টাৰ্ট হ'ব প্ৰচিডিউৰ মতে তেতিয়া হলে যদি সঁচাকৈ বিয়া কৰাইছে ইমান সত্য এটা লুকাই নাথাকে কেতিয়াও গতিকে সঁচা মিছা সুন্দৰকৈ প্ৰমাণ হৈ পৰিব আৰু যদি প্ৰমাণ হয় তেতিয়া হলে তেওঁলোকে পানিশমেন্ট পাব গতিকে আজিলৈ এইখিনিয়ে মোৰ ইনফৰমেশন বাইগামীৰ এগেইনষ্টত আশা কৰো বাইগামী অসমৰ পৰা বন্ধ হওক যদি কোনোবাই বিয়া বাৰু কৰায় তেতিয়া হলে সুন্দৰকৈ আইনী প্ৰক্ৰিয়াৰে ডিভোৰ্স দি পেলাই বিয়া হওক এই অপৰাধ যাতে কোনেও নকৰে তাৰে আশা কৰিলো যদি মোৰ আইনৰ ইনফৰমেশন বিলাক ভাল লাগে আপোনালোকে মোৰ পেজটি ফলো কৰিব লাইক কৰিব কমেন্ট কৰিব মোষ্ট ইম্পৰ্টেন্ট শেয়াৰ কৰিব কাৰণ প্ৰত্যেককে এই কথাটো জনা অত্যন্ত প্ৰয়োজনীয় যাতে এই ধৰণৰ ক্ৰাইম কোনেও নকৰে তাৰ বাবে প্ৰত্যেককে জনাটো অত্যন্ত প্ৰয়োজনীয় আকৌ আহিম নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আজিলৈ এইখিনি ধন্যবাদ